পুৰা ধুনীয়াকৈ লাহে লাহে যা তো এইখিনি হৈছে মানে বৰ্তমান নলবাৰী ধমধমাৰ একদম ফেমাছ জেগা বৰ্তমান তো তাতে মানুহ দেখা পাইছি এই ইয়াতে গ্ৰুপ আমি নলবাৰী ভিডিঅ'ত আকৌ নকওঁ যাই কিনে ঘৰত বেকগ্ৰাউণ্ডত কওঁ কিয় মোক কেনেকৈ লগাই দিছে মই ভাবোঁ মোৰ ভিডিঅ'ত আহিলে কিন্তু চব বস্তু গম পাব দেই মানুহে যাবা অলপ ফুৰোৱা ফটো উঠোৱা তো এই প্লেচটো পপুলাৰ হ'ল হ'লে মানে কিছুমান বেপাৰৰ কাৰণে অলপ সুবিধা আছে মানে ইয়াতে কুঁহিয়াৰৰ ৰসো বেছি আছে আৰু এইভাগে এলা নতুনকৈ দোকান দিছে পাণ দোকান আছে চাহৰ দোকান আছে কিবা কিবি আছে সঁচাই ঘৰৰ পৰা পুৰা ব্লগ বনাম বুলি আহোঁ কিন্তু মুখত কি ক'ম কি নক'ম এনেকুৱা একো হেৰিয়ে নাই তো এতিয়া আমি আছোঁ ধমধমাৰ বৰ্তমান চবচে ফেমাছ জেগা পপুলাৰ জেগা গ্ৰাছলেণ্ডত আৰু লগত মোৰ লগত বাবু আছে বাবু কিবা খাইছা নেকি চাহ খোৱা নাই গ্ৰাছলেণ্ডত আমি ফটো উঠিম আৰু ৰাস্তা এই আমাৰ বাবু ৰাস্তা দেখা পাতিছে তো ৰাস্তা দেখাইছোঁ আৰু মানে অসমত হ'ল এতিয়া কাৰণে কেতিয়া কি বস্তু ভাইৰেল হৈ যায় মানে ছ'চিয়েল মিডিয়াৰ কাৰণে আকৌ ৰিক্স নাই বিশেষ একো নাই এইখিনি জেগাখিনি ভাল লাগছে এইটো হয় মানে বেয়া বুলি একো নাই কিন্তু এইখিনি জেগাটো আগতেও এনেকুৱাকৈ আছিল কিজানি আগতেও আছিল এনেকুৱাকৈ কিন্তু আগতে ভাইৰেল হোৱা নাছিল ছ'চিয়েল মিডিয়াত তোমাৰ দুটা এটা ফটো দিলে ভাইৰেল হৈ গ'ল আৰু এতিয়া আপুনি মানুহ চাওক মই মোবাইলটো মাজে মাজে ঘূৰি আছোঁ ভিডিঅ'টো অলপ বেয়া হ'ব পাৰিলোঁ তো ওলা দুনিয়াৰ মানুহ মই ভাবিছিলোঁ ভাবিছিলোঁ আমি আকলাই নেকি কিন্তু চাওঁ যে মানুহ আছে ঠিক আছে কিবা কৈছিলি তো মই কেমেৰা তুলি মনে মনে কে থকা আচলতে বস্তুটো মানে তই ভিডিঅ' কৰা বুলি আৰু আগতে ভাবিছিলোঁ মানে পানী থকা বুলি ভাবিছিলোঁ মানে কোনখিনিত পানী নাই বহুত হাল্লা কৰিছিল এই ধমধমাত বুলি কিবা গ্ৰাছলেণ্ড চাব যাওঁ তো ইয়াৰ হাল্লাত মই আহিলোঁ পৰি যাম ভিডিঅ' বনাবি কেনেকৈ পৰি যাম দে পৰি যা বনাম যা গান এটা অসমীয়া গান লগাই দিবি কিন্তু দে মোৰ মোবাইলটো বসছি ফোন মাৰে ফোন মাৰে মোবাইলটো বসছি মোবাইলটো বেছি এখন ফোন মাৰিব লাগে নেকি আচলতে আচ্ছা এইকেইটা বাবুহঁত আহিছে ইয়াতে বাইদেউ খুৰী পেহী তাৰমানে নাজাৰাটো এটা বস্তু এটা ভাল লাগছে চব দূৰে দূৰে আছে মানে কোনো কাকো কাৰো মানে একো ডিষ্টাৰ্ব নাই আৰু জেগাখিনি বহুত আহল বহল জেগা না নদীৰ পাৰে কিন্তু সেই জেগা নহয় নদীৰ পাৰা বাবু কি কঁকালত দুখ পাইছোঁ মোৰ মোবাইলটো লৈ ষ্টপ কি আহিছে তই কঁকালত দুখ পাইছোঁ চিঞৰাবি শিখৰ বাবু নাখাওঁ মই শিখৰটো নাখাওঁ তামোল লিবি মই নাখাওঁ নাই কাৰ কাৰণে মিলিছে মানে জেগাখিনি সঁচাই এতিয়া একদম ধুনীয়াকৈ এটা গাছৰ তলত দিও বহিছোঁ মানে এখিনিত বহি ভাল লাগছে সঁচাই মানে কিবা কবি আকৌ মানে আম লৈ হ'লে মানে খাই ভাল লাগিল এই গাছৰ তলত ধুনীয়াকৈ লগাৰ ময়ো ঘণ্টা কণ্টেণ্ট ক'ব লগা কথাই নাই তাকে ক'বাৰ কথা উলিয়াইছে তো বতৰটো বহুত মানে বৰ্তমান ধুনীয়া কৰিছে কাৰণটো হৈছে মানে ৰ'দ নাই আৰু ধুনীয়া বতাহ আছে তো আপোনালোকে দেখা পাইছে এতিয়া চব মানুহে এইখিনিত ফটোতে ব্যস্ত কাৰণ ফটোৰে জেগা যিহেতু আৰু কোনোবাই ৰিলচো বনাইছে তো ময়ো সৰুতে এটা ৰিলচ দিম বোধহয় ক'ৰবাৰ কিবা মিক্স কৰি কিনে আৰু ইউটিউবত ফেচবুকতো এইটো ভিডিঅ' দিছে মানে মাজে মাজে কণ্টেণ্ট মানে এক্সাইটমেণ্ট মানে কথা এটা কম হয় মানে ভিডিঅ'টো বনাবা অহাৰ আগত মানে এনেকৈ বনাম পুৰা এক্সাইটমেণ্ট থাকে অহাৰ পিছত কি ক'ম ভিডিঅ'টোত কি নক'ম একো নাই আৰু কোনে আছিল আগতে আছিল নলবাৰী মানুহ প্ৰায় নহয় আহি আছে এতিয়াও আছে এতিয়াও মানুহ দেখা পাইছে এলা মানুহ ভৰ্তি হৈছে আমাৰ বাবু আছে তো জেগাখিনি যোনে আহিছে কেনেকুৱা লাগিল ক'ব আৰু মানে যাতে দুটা এটা মানুহে অলপমান এই তাতে নতুনকৈ দোকান এখন মানে সেইকেইখনো চলা হওক অলপমান মানে মানুহ ফুৰিব অহা জেগা অলপমান মানুহ লাগে নাই বেলেগ সদায় একেখন পাৰ্কত একেখনেই
হেৰি পিছবেলা টাইমটো মই পিছবেলাকে নাযাওঁ মই বোলো পানী চানী দেখিব মানে সেইটো কাৰণে নাহিলোঁ কিন্তু এইখিনিত পানী চানী নাই এতিয়াও আছে মানুহ কিন্তু আজি ৰবিবাৰ আছে পিছবেলা আৰু মানুহ আহিব আৰু ৰবিবাৰ বেলেগবাৰ হ'লে এখন টাইমত মানুহ নাথাকিলে হ'ব জানি অঁ ৰিলচৰ কাৰণে বেছি বতাহ আছে নদীৰ পাৰত চবতকৈ ভাল লাগিছে ধুনীয়া আৰু এতিয়া ৰ'দটো নাই কিনে আৰু বেছি ভাল হৈছে 5 to মেটছ হৈছে তাৰ মানে এতিয়া তুমি দুটা কল লৈছোঁ দুটা কল খাই বাবু তাতে বনাইছে বাকী ব্ৰেড চপ পকৰা আৰু তাতে কল আছিল এই কল আমি লৈছোঁ আৰু এইবাগেও মানে ডিমা চিমা কিবা কিবি আছে পানী নাখাওঁ দে তই খাব নাখাওঁ তই খালি ইয়াৰ পৰা কল লটা ডাঙৰটো চাব নালাগে দে লৈছোঁ দে যি আছে তাতে হেৰি কৰ চুক্ৰিয়া কৰ আমি আহোঁতে মানুহ চিনাইছিল এতিয়া মানুহ চাওঁ চুলি লিখি দিছোঁ এই আৰু চুলিগিলা ভাল লাগছে বোলে মোক কৈ যাবি অঁ জেগাখিনি আৰু এইটো আৰু প্ৰত্যেক বছৰে এখন জেগা আহি গ'ল আমি আহোঁতে মানুহ নাছিলে এতিয়া মানুহ চাওঁ আৰু ইয়াৰ পৰা কিমান সৰু 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 দেখি মানুহ এই এটা গ্ৰুপ তাৰপিছত এই দুটা গ্ৰুপ তাৰপিছত এই তাতে এখন বাইকত 4জন যাই আছে এই 4জন তাৰপিছত এই গাছৰ তলত মানুহবোৰ আছে এই গাছৰ তলত মানুহবোৰ আছে তো সেই আৰু ব্লগ মানে কি আৰু বস্তুখিনি জেগাখিনি ভাল লগা জেগা এইটো কাৰণে দেখাই দিলোঁ আৰু দেখাটো মানে কি ভাল লগা জেগা বোলে আহি কিনে গম পালোঁ ফটোত ভিডিঅ' কিছুমান বস্তু মানে ভিডিঅ'ত দেখালেও ৰিয়েলত সেনেকুৱা নালাগে কিন্তু জেগাখিনি ৰিয়েলত ভাল লাগে ন এতিয়া আমি যাওঁ বাবু বেছি আৰু নেকি এতকৈ বেছি নালাগে বহুত ক'লোঁ নেকি লাগাত